হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। ব্লগটো আজি মই গৰাখহনীয়াৰ যিখিনি প্ৰতিৰোধ হয়, প্ৰতিৰোধখিনিৰ ওপৰত বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। বৰ্তমান মই উপস্থিত হৈছোঁ যোৰহাট জিলাৰ ভগামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত বহতীয়ামুখ গাঁৱত নিচেই কাষতে লাগি থকা জাঁজি নদী আছে। জাঁজি নদী মানে যিটো মথাউৰিটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মথাউৰিত বিভাগীয় যিবিলাক কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষৰ আপোনালোকে কামৰ নমুনা চাওক। কামৰ নমুনা আপোনালোকে দেখিব কেনেকুৱা ধৰণৰ কাম চলিছে। ইয়াত খুঁটাকেইটা দি মানে কাম ইয়াতে বন্ধ কৰিছে আৰু মানে সেইটোৱে বহুত মানে হৈছে বুলি ভাবিছে আৰু কৰ্তৃপক্ষই। তো আপোনালোকক মই কামৰ নমুনা দেখাম, চাই থাকক ভিডিঅ'টো। আপোনালোকে মই দেখাই আছোঁ ভিডিঅ'টো। এয়া হ'ল, এইটো মথাউৰি হয়। এইটো জাঁজি নদীৰ বহতীয়ামুখ অঞ্চলৰ এইটো মথাউৰি হয়। তো মথাউৰিত ইয়াত কাম চলি আছে মানে কামটো হৈ গ'ল অলৰেডি। কিমান টকা বোলে 3 লাখ টকা নে কিমান টকা বোলে ইয়াত কাম চলিলে। 3 লাখ টকা কামৰ আপোনালোকে নমুনা চাওক। এয়া নমুনা। ইয়াৰ পৰা এক খুঁটি হেৰি মাৰিছে, এইটো বাঁহ মাৰিছে এনেকৈ। এইটো মথাউৰি একদম কাষতে আছে এয়া জাঁজি নদী। তো মানে ধৰি লওক এইবছৰটো বাৰিষাটো গ'লগৈ বুলিয়ে ধৰিছোঁ। অহা বছৰলৈ যিটো আহিবলগীয়া বাৰিষা আছে, তো বাৰিষাৰ যিটো মানে এটা টাৰ্ণিং হয়। জাঁজি নদীখন আহি এইখিনি টাৰ্ণিং হৈছেহি। এইটো টাৰ্ণিং হৈছেহি। তো এই টাৰ্ণিংটোত মানে নৈৰ যিটো মানে পানীৰ যিবিলাক গতি হয়, খুন্দা হয়, বৰ্তমান ইয়াতে মাৰে। তো আহি পেলাই কাম চাওক। আৰু বেছি নাই, 4 হাত 5 হাতৰ আঁতৰত আছে মথাউৰিৰ পৰা। 4 হাত 5 হাতৰ আঁতৰত আছে। মই তললৈ নামি নাযাওঁ, বহুত পিছল হয় এনেকৈ। কাম চাওক। এই খুঁটাকেইটা মাৰিলে বাৰু মথাউৰি ৰপনে বাৰু এইকেইটা মাৰিলে। তো মই ইয়াৰ দ্বাৰা এইটোকে ক'ব বিচাৰিছোঁ যে অসমৰ আমাৰ যিজন জলসম্পদ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱলৈ, তো এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিলে আপোনালোকে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰি তেওঁক যাতে পায়, তেওঁ অকণমান গুৰুত্ব দিয়ে। চৰকাৰৰ ক্ষেত্ৰত মই ক'ব যে নাই, চৰকাৰে হেমাহি কৰা নাই। চৰকাৰে যিখিনি দিব লাগে সেইখিনিতো কৰ্তৃপক্ষক দিছে। যিবিলাক কৰ্তৃপক্ষই এইটো কাম চাই আছে, সেই কৰ্তৃপক্ষৰ এইবিলাক কাম। তো এইবিলাক কামৰ নমুনা হয়। কামৰ নমুনা এইবিলাক চাওক। বাঁহকেইডাল মাৰি কাম হৈ গ'ল। বাঁহকেইডাল মাৰিছে, কাম হৈ গৈছে। চাওক, এইখিনিতে আহি এইটো টাৰ্ণিং হয়। জাঁজি নদী এনেকৈ আহি এইখিনিত টাৰ্ণিং খুন্দা মাৰিছে। তো খুন্দা মৰাৰ ফলত আৰু যদি এইটো মথাউৰি ভাঙিব হয়, ইয়াৰ মথাউৰিটো ভঙাৰ কাৰণে যিটো আমাৰ অঞ্চল আছে, বহতীয়া পথাৰ, দগাঁও পথাৰ, লাহোৱাল পথাৰ, সোণাৰীগাঁও পথাৰ, এইফালে আমতল পথাৰ পৰা আদি কৰি এইফালে ঘোঁৰাচৰা পথাৰলৈকে প্লাৱিত হৈ পৰা এটা বৃহৎ অঞ্চল। তো চৰকাৰক এইটো মানে এটা অনুৰোধ জনাইছোঁ যে তেওঁলোকে কৰ্তৃপক্ষই কি কাম কৰিছে চাওক। এই কামৰ নমুনা চাওক। এইকেইটা মাৰি দিলে কাম হ'ব জানিব। তো চাই থাকক। তো এতিয়া আহি মানে যিটো নদীবান্ধ দেখাইছিলোঁ, তাৰ পৰা আহি 200 মিটাৰমান হ'ব। এই তাৰ পৰা 200 মিটাৰমান হ'ব ন, এই ভগাডোখৰ পৰা 200 মিটাৰমান হ'ব। তো এই জলসিঞ্চন বিভাগৰ যিটো অফিচ, সেইটো মই দেখাবলৈ চেষ্টা কৰিম। তো এইফালে আছে জাঁজি নদী। তো ইয়াৰ দ্বাৰা এই জাঁজি নদীৰ তলে যিটো মথাউৰি আছে, তাৰ তলে যিটো পাইপ দি পেলাই তো এনেকৈ অফিচৰ ভিতৰত আছে আৰু এইটো। তো এই অফিচৰ ভিতৰত আছে, কিন্তু ইয়াত নাই। এইটো অফিচ হয়, এইবিলাক গোবৰ। অফিচত একো নাই, মই দেখাই আছোঁ। এইটো ইয়াত ইনষ্ট্ৰুমেণ্ট আছে, থাকে। তো ইয়াৰ গতি এইবিলাক পায়স হয়, এইবিলাক হয়।
এইটো ড্ৰেইন, ড্ৰেইনত একো নাই, পানী দুনি নাই। পথাৰৰ চিয়াল ফাট মাৰিলে কোনো জলসিঞ্চনৰ পানীৰ ব্যৱস্থা নাই। চৰকাৰৰ জলসিঞ্চন বিভাগ এনেকৈ চলি আছে আৰু। তো এইটো ড্ৰেইন হয়। ড্ৰেইনটো আগততো একো নাই, গোটেই মাটিত ফচি গ'ল আৰু জমা হৈ গ'ল ন। এইটো মেইন অফিচটো এইটোহে। এইটো অফিচ, এইখন গেটখন আছে নামত, ছাইডত একো নাই। এইটো ছাইডত একো নাই, তো কিনাৰেদি ধুনীয়াকৈ সোমাই যাব পাৰি আৰু। এইটো অফিচ, এইটো জলসিঞ্চন ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ অফিচ হয়। মই জাষ্ট এইটো আভাস এটা দেখাইছোঁ। এইটো অফিচ, দৰ্জা, অফিচৰ দৰ্জা এখন। তো ভিতৰলৈ নাযাওঁ আৰু, বন্ধ কৰি থৈছে। এইবোৰ বগা চিগা একো নাই, ভূত বাংলা এটা বনি আছে। ড্ৰেইনটো দেখাব চেষ্টা কৰি আছোঁ। ইয়াত ড্ৰেইন হয়। ইয়াত কিমান বছৰ আগত পানী আহিছিলে? ললি ৰাজখোৱা দিনতে পানী আহিছিলে আৰু। ললি ৰাজখোৱা যি থাকোঁতে পানী আহিছিলে নেকি? তাৰপৰা নাই ন? ৰ'ব, এইটো ড্ৰেইন, ইয়াত ড্ৰেইনৰ বাহাদুৰি। ড্ৰেইন ইয়াৰ পানী যাব, ক'ত যাব পানী? একো নাই, ৰাস্তা গোটেই পথাৰ চেলফত মেলিলে। তাত পানী ব্যৱস্থা নাই। আগলৈ নাযাওঁ, গোটেই আগত ড্ৰেইন ভাগি ছিগি টুকুৰা ব্যৱস্থা নাই। তো আমাৰ লগত আছে স্থানীয় এজন ব্যক্তি। আপুনি কওকচোন, কেতিয়া কি হৈছিলে ইয়াত? পানী কেতিয়া আহিছিলে? আপোনালোকে লাষ্ট পানী কেতিয়া পালে? এতিয়া গোটেই পথাৰতে চিয়াল ফাট দিলে। এইবাৰ ধানৰ কোনো হেৰি নাই আৰু, জ্বলি গৈছে। ধান জ্বলি গৈছে। কি কাম কৰিছে? ইৰিগেশ্যন নাই ইয়াত। ঠিক আছে। কওক এতিয়া আপুনি। এইটো ললি ৰাজখোৱা দিনতে এইটো স্থাপন হৈছিলে। আজি ললি ৰাজখোৱা স্থাপন হৈ কমচে কম এসপ্তাহ পানী উলিয়াই দেখুৱালে, তাৰপৰা এইটো বন্ধেই। ইয়াত কমচে কম 8জন মানুহে চাকৰি কৰিছে। ইয়াত কোনো চাকৰিয়ালৰ কোনোদিন ইয়াত ভৰ্তি নহয়। মাহেকৰ 15 দিনৰ মূৰত আহিব, চাইন কৰি থৈ গুচি যায় চবে। ইয়াততো উপস্থিত নাথাকে। এতিয়া দৰ্জা খিৰিকীও বন্ধেই। আৰু এতিয়া ইৰিগেশ্যনটো থাকোঁতে এতিয়া বালিপথাৰখন চকহে আপোনালোকে যে কি হৈছে ধানটো। ধান জ্বলি গৈছে ৰ'দত। হয়, ধান জ্বলি গৈছে। এয়া আছিলে স্থানীয় ব্যক্তি শ্ৰী জোনাই শইকীয়া। তো সকলোৱে যোনে জানে সুধিলে সকলোৱে একেখিনি কথাই ক'ব। তো যে কেতিয়া হৈছিলে, আমি সৰুৰ পৰা এতিয়া দেখিছোঁ এইটো বন্ধেই হৈ আছে। পানী আমিয়ে দেখা নাই ৰাজপথাৰত। এতিয়া পথাৰত এটলিষ্ট পানী এতিয়া লাগিছিলে আমাক। লাগিছিলে, এতিয়া পানী একদম পূৰা দৰকাৰ। হয়, নহ'লে ধানেই জ্বলি গৈছে। চৰকাৰক ইয়াৰ দ্বাৰা এইটো ক'ব বিচাৰোঁ যে এই ডিপাৰ্টমেণ্ট এটা আছে চৰকাৰৰ। তো ইয়াতে কোনে দৰমহা পাইছে, কোনে দৰমহা নাই পোৱা, সেইটো ক'বলৈ নাযাওঁ। কিন্তু এইটো মেইন কথা যে ইমান এটা ডাঙৰ মানে বিভাগ আছে চৰকাৰৰ। তো বিভাগক কৰ্তৃপক্ষ যিবিলাক বিষয়ববীয়া আছে, মেইন যি অফিচত হেড অফিচ আমাৰ যোৰহাটৰ আছে। এইটো বহতীয়ামুখ গাঁও পঞ্চায়তত আছে ন। ভগামুখ গাঁও পঞ্চায়তত বহতীয়ামুখ গাঁৱত আছে। তো ইয়াত মানে এনেকুৱা ধৰণে চলি আছে। আজি বহুত দিন হ'ল, পানী ব্যৱস্থা নাই, একো নাই। মই জাষ্ট ভিডিঅ'টো দিলোঁ, আপোনালোকে ভিডিঅ'টো চাই ভাল পালে অকণমান শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ। তো ভিডিঅ' দুটা মই বনালোঁ, চৰকাৰলৈ বুলি বনালোঁ। আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে, আমাৰ যিবিলাক স্থানীয় আমাৰ লোক, আমাৰ ওচৰ পাঁজৰৰ লোক, সেইবিলাকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই এইটো কাৰণে বনালোঁ, চৰকাৰৰ গাত মই একো দুখ দিব যোৱা নাই। চৰকাৰে যিখিনি দিবলগীয়া আছে সেইখিনিতো দি আছে, চৰকাৰে দি আছে। তো চৰকাৰৰ ইয়াত কোনো মানে মই ভুল নাই বুলি ভাবোঁ। যিবিলাক কৰ্তৃপক্ষ চলাই আছে, কৰি আছে কাম, সেইবিলাকে তেওঁলোকে সামাই। আৰু সেই জলসিঞ্চন বিভাগৰ যিটো অফিচ হয়, সেই অফিচটোৰ যিবিলাক এমপ্লয়ী আছে, সেইবিলাকতো বিনা একো কাম নকৰাকৈ তেওঁলোকে পাই আছে তেওঁলোকৰ দৰমহা। তেওঁলোকৰ প্ৰাপ্য যিখিনি দৰমহা বুলি তেওঁলোকে বিনা কৰিছে। মই আপোনালোকক দেখালোঁ ভিডিঅ'টো। জলসিঞ্চন বিভাগৰ সেই মানে যিটো অফিচ আছে, সেই অফিচটো ভগা চিগা
কোনো মানে ব্যৱস্থা আছে ড্ৰেইনেজ সেইটোৰ দ্বাৰা তেওঁলোকে পানী তাত দিব পাৰিলেহেঁতেন, ছাপ্লাই দিব পাৰিলেহেঁতেন। এতিয়া তাত যিবিলাক ড্ৰেইন আছে, ড্ৰেইনবিলাক ভাগি ছিগি গৰু অহা যোৱা কৰা, বাট ড্ৰেইনত একো পানী যাবলগীয়া তাত একো নাই। তো পানী নাযায় তাত বন গজিলে, মাটি পৰিলে ড্ৰেইন মানে বন্ধ হৈ গ'ল। তো এইবিলাক কাম তেনেকৈ চলি আছে। তো আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু চৰকাৰক এটা অনুৰোধ কৰিছোঁ, এইবিলাক যিবিলাক কৰ্তৃপক্ষ চলি আছে সেইবিলাকত তেখেতসকলে যেন মন দিয়ে। তো চাই ঘৰতে বহি যেনেকৈ দৰমহা পাই আছে, তো সেইবিলাকৰ দ্বাৰা এইবিলাক নচলে, মানে তেনেকৈ কাম নচলে ন। তো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।